কৃষ্ণ হৰিপ্ৰিয়া প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আৰু দ্বাদশ বৰ্ষৰ ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠানত আজি যা যোগাৰ চলি আছে। সমূহ ৰাইজ একত্ৰিত হৈ আজি এয়া দেখিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া কিমান মূল ধুনীয়া ভেটি এভাগ বনাইছে। এয়া দেখিছে গেট বনাইছে, ইমান সুন্দৰকৈ বনোৱা হৈছে, আপোনালোকে নিশ্চয় দেখিছে। এয়া দেখিছে নামঘৰৰ ভিতৰচোৱা দৃশ্য, ইমান সুন্দৰকৈ ঢাৰি পাৰি থৈছে, ভকতসকল আহিব। এয়া মূৰ্তিভাগ দেখিছে। এয়া দেখিছে আমাৰ নামঘৰীয়াৰ বাপজনে তোমাৰ নাম লৈ আছে। হৰিপ্ৰিয়া প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ আৰু দ্বাদশ বাৰ্ষিক ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান 14 আগষ্ট 2023 শনিবাৰে 26 আহিন 575 খ্ৰীষ্টাব্দত হ'ব। আজি 8 অক্টোবৰ। যিহেতু সেউজ ধৰণী পৰিৱেশ, এয়া জালভৰীয়াৰ হৰিপ্ৰিয়া প্ৰাথমিক শাখাই আয়োজন কৰিছে। জালভৰীয়া প্ৰাথমিক শাখাই প্ৰত্যেক নামঘৰে গছপুলি দুটাকৈ ৰুব, তাৰ এই মহোৎসৱ আপোনালোকলৈ আগবঢ়াইছোঁ। সন্মানীয় ৰূপক খন্তেক সময় পিছতে পাবহি, সেয়েহে আমি খন্তেক সময় পিছতেই সোণালী জয়ন্তী মহোৎসৱ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি সেউজী ধৰণী এই কাৰ্যসূচীভাগ আমি শুভ সম্পন্ন কৰিম। সেয়েহে হৰিপ্ৰিয়া প্ৰাথমিক শাখাৰ সন্মানীয় বিষয়ববীয়াসকলক, আদৰণি সমিতিৰ বিষয়ববীয়াসকলক আমি আমাৰ কাৰ্যসমূহ প্ৰস্তুতি কৰি আগবঢ়াই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি এক বৃক্ষ দশপুত্ৰ সম সেউজী ধৰণী এই কাৰ্যসূচীভাগ সন্মানীয় গছপুলি ৰোপকসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। এই বৰনাৰায়ণপুৰৰ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমাৰ হৰিপ্ৰিয় নামঘৰৰ কাষতে থকা 7টি নামঘৰত আৰু জালভৰীয়া বিশ্বজিৎ যুৱ সংঘৰ চৌহদত 2টিকৈ গছপুলি আৰু এটি গছপুলি অনুষ্ঠানসমূহৰ সন্মানীয় সভাপতিয়ে ৰোপণ কৰিব। সেয়েহে আমি সন্মানীয় গছপুলি ৰোপকসকল ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি। মই তেখেতসকলৰ নামটো ঘোষণা কৰিব বিচাৰিছোঁ আৰু কেইবাগৰাকী সন্মানীয় ব্যক্তি আমাৰ মাজলৈ আহি আছে। ঠিক খন্তেক সময় পিছতে আমি আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত ল'ম। কৃষ্ণ। জানি সখী হলে ঠিক 1890 চনতেই মাজুলী আন্তঃবলীয়া যুৱক জাগিৰ আহি কেইবাগৰাকী সন্ত আধ্যাত্মিক ব্যক্তি ইয়াত উপস্থিত কৰিছিল। সেই সময়ত প্ৰধান এয়া কোৱা হয় একবৃক্ষ দশপুত্ৰ সম, অৰ্থাৎ এজোপা গছ 10জন পুত্ৰ সমান বুলি কোৱা হৈছে। অৰ্থাৎ এজন মানুহৰ যদি আমি ব্যক্তিগত আয়ুসৰ তাৰ আয়ুস 100 বছৰ বুলি ধৰা যায়, তেনেকুৱা 10 বছৰ অৰ্থাৎ 1000 বছৰ এজোপা বৃক্ষই তেওঁলোকে আয়ুস লাভ কৰে, ইমান দিনৰ থাকে। সেয়েহে আমি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আৰু প্ৰকৃতিৰ অনুকূলে থাকিবৰ কাৰণে বৃক্ষৰোপণ অত্যন্ত জৰুৰী। আৰু যধে মধে বৃক্ষ কাটি আমাৰ যিখিনি প্ৰদূষিত কৰা হৈছে বা যিখিনি প্ৰদূষণৰ ওপৰত আমাৰ আজিকালি সচেতনমূলক ব্যৱস্থা কৰি সেইখিনি বাধা দিয়া হৈছে, তাক আৰোগ্য কৰিয়ে আৰু তাৰ ধনাত্মক দিশলৈ লক্ষ্য ৰাখিয়ে বৃক্ষৰোপণ কাৰ্যসূচীভাৱে সদায় এটা বৃহৎভাৱে বা এটা সামাজিকভাৱে মই আজি যিটো আপোনালোকক কৈছোঁ, ময়ো কৰিব লাগিব। আজি বিশ্ব ৰেকৰ্ড কৰিবলৈ লাখ লাখ গছ পুলি ৰোৱাৰ প্ৰয়োজন। আমি হাতে কামে লাগিব প্ৰচাৰ আৰু প্ৰসাৰ আৰু পৃথিৱীত ভাল কাম কৰা মানুহৰ অসমীয়া যিসকলে ভাল কাম কৰিব বিচাৰে তেওঁলোকে প্ৰচাৰ বিচাৰে।
গতিকে প্ৰচাৰ অবিহনে আমি প্ৰত্যেকে যদি ঘৰে ঘৰে একোটাকে গছ পুলি ৰুওঁ, 5 জুন শেষ বুলি নহয়। আমাৰ ল'ৰাটোৰ জন্মদিন, তাক আমি ৰেষ্টুৰেণ্টত কেক এটা নাকাটি যদি নামঘৰত এটা গছ পুলি ৰোপণ কৰি অকণমান আশীষ লওঁ, তেতিয়া আমাৰ সকলো জীৱকুলৰ কাৰণে ভাল। গতিকে আজি এই মহান দিনটোত সকলো ৰাইজক এটা আমি কৰি বৃক্ষ ৰোপণ কৰক, আমাৰ উঠি অহা প্ৰজন্মক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ক আৰু আমিও তাৰে অংশীদাৰ হওঁ। ইয়াকে কৈ মই হৰিপ্ৰিয় প্ৰাথমিক শাখাৰ এই সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানটো আগলৈ যাতে এনেদৰে ৰাইজৰ আশীষ বিচাৰি বা আমিও যাতে এনেদৰে আশীষ ল'ব পাৰোঁ আপোনালোকৰ মাজত, তাৰে ভক্তিভাৱে আমি কৰিছোঁ। অনুষ্ঠানটি উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমু এক কথাৰ ইয়াতে সামৰণি কৰিছোঁ।